নমস্কাৰ পলিটিকেল বাৰ্তালৈ স্বাগতম জনাইছোঁ আৰু ষ্টুডিঅ' মজিয়াত মই গিয়াছুদ্দিন আহমেদ। সন্মুখত পঞ্চায়ত নিৰ্বাচনক লৈ বিগত সময়ছোৱাত শাসক বিৰোধীয়ে ভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ভাৱ তেখেতসকলে ব্যক্ত কৰিছিলে। যদি শাসক পক্ষ যদি বিৰোধী পক্ষক আক্ৰমণ কৰে অথবা বিৰোধী পক্ষই পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক পক্ষক আক্ৰমণ কৰে, তেনে সময়তে কংগ্ৰেছৰ এগৰাকী নেতা ৰাতুল কলিতা তেখেতে এটি সামাজিক মাধ্যমত এটি পোষ্ট উপলব্ধ কৰিছিলে আৰু পোষ্টটিত তেখেতে এই ধৰণে তেখেতে ব্যাখ্যা কৰিছে যে পৰীক্ষা বাতিল কৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰাৰ ষড়যন্ত্ৰ কৰিছে মুখ্যমন্ত্ৰীয়ে। এই ধৰণে তেখেতে এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছ নেতা ৰাতুল কলিতাই। এই সন্দৰ্ভত আমি অধিক তথ্য জানিবৰ বাবে ৰাতুল কলিতাৰ সৈতে ফোন যোগে সংযুক্ত হৈছোঁ। কলিতা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। হয়, নমস্কাৰ। কলিতা ডাঙৰীয়া, আপুনি পঞ্চায়ত নিৰ্বাচনক লৈ আপুনি এটি পোষ্ট কৰিছিলে আৰু পোষ্টটিত আপুনি অভিযোগ উত্থাপিত কৰিছে। আপুনি পোষ্টটিত এটি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। আপোনাৰ পৰা প্ৰাথমিক পৰ্যায়ত আপোনাৰ অভিযোগৰ সম্পৰ্কে আমি জানিবৰ কাৰণে আপোনাৰ পৰা চেষ্টা কৰিছোঁ। চাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰম্ভণিৰ পৰা পঞ্চায়ত নিৰ্বাচন পতাৰ পক্ষত নাই। আমি তেওঁৰ যিবিলাক কৰ্মৰাজি, তেওঁৰ যি কৰ্মকাণ্ড এইবিলাকত আমি নিজে বুজি পাইছোঁ আৰু সেইকাৰণে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই বাৰে বাৰে আজি আমাৰ বহুদিন আগৰ পৰা কৈ আছে যে পঞ্চায়ত নিৰ্বাচন যদি নাপাতে আমি আইনৰ সহায় ল'ম। আৰু এইখিনি কোৱাৰ পিছত যেতিয়া সেইদিনাও মানে প্ৰদেশ কংগ্ৰেছ সভাপতিয়ে প্ৰেছ মিট যোগে কৈছিলে যে আমি কেইদিনমানলৈ অপেক্ষা কৰিম, নহ'লে আমি আইনৰ মানে যদি ফাৰ্ষ্ট উইকৰ ভিতৰত দিন ঘোষণা নকৰে আমি আইনৰ ওচৰত যাম। লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়া এটা ডেট ঘোষণা কৰি দিলে যে 2 বা 5 এপ্ৰিলৰ ভিতৰত তেওঁলোকে মানে নিৰ্বাচন ঘোষণা কৰাৰ এটা চান্স আছে পঞ্চায়ত। তাৰপিছত আমি সেইদিনাও লগে লগে প্ৰদেশ কংগ্ৰেছ সভাপতি মহোদয় আদৰণি জনাইছে। লগতে এইখিনিও কৈছে যে যদি 5 তাৰিখে মানে ঘোষণা নহয় 6 তাৰিখে কিন্তু আমি আইনৰ ব্যৱস্থা ল'ম বুলি তেখেতে কৈছিলে। কিন্তু এতিয়া কথাটো হ'ল কি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই যি এই আইনৰ সহায় লোৱাৰ কথাটোক লৈ তেখেত আচলতে অকণমান শংকিত হৈছে আৰু শংকিত হোৱাৰ কাৰণে তেখেতে কি কৰিছে যে ডেটটো পিছৰ কাৰণে তেখেতে কাৰণ বিচাৰি পোৱা নাছিল। এতিয়া সেইকাৰণে তেখেতে এই যি কাইলৈৰ পৰা 24 তাৰিখৰ পৰা 29 তাৰিখলৈ যিকেইটা পৰীক্ষা আছিলে গোটেই পৰীক্ষাবিলাক তেওঁ বাতিল কৰিছে আৰু 3-4টা পৰীক্ষা আছিলে। এই পৰীক্ষাবিলাক বাতিল কৰাৰ লগে লগে এনেকুৱা এটা হৈছে যে সকলোৱে ভালকে বুজি পাব যে এই পৰীক্ষাটো এতিয়া এপ্ৰিলত পাতিব লাগিব। এপ্ৰিলত যদি পৰীক্ষা 3-4টা পৰীক্ষা একেলগে পাতিব লাগে তেতিয়াহ'লে প্ৰায় 12-13 তাৰিখলৈ গুচি যাব, মাজত গেপ থাকিব লাগিব। গতিকে তাৰপিছত বিহু আহিব, বিহুৰ পিছত তেওঁলোকে ডেট যদি ঘোষণা কৰে তেতিয়া মে' মাহ পৰি যাব। মে' মাহত এতিয়া বাৰিষা হ'ব, গতিকে বাৰিষাত তেওঁলোকে নাপাতে। গতিকে পঞ্চায়ত নিৰ্বাচন নপতাৰ তেওঁলোকে অজুহাত বিচাৰি আছে আৰু এইটো সঁচাকৈয়ে গভীৰ ষড়যন্ত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ পঞ্চায়ত নিৰ্বাচন পাতিব ভয় থাকে আৰু জানে যে তৃণমূল পৰ্যায়ত বা গাঁও লেভেলত গ্ৰাম্যাঞ্চলত যে তেওঁলোকৰ জনপ্ৰিয়তা হ্ৰাস পাইছে আৰু তেওঁলোকৰ যে দুৰ্নীতি চাৰিওফালে যে টানি ধৰিছে এই কথা যে ৰাইজে বুজি পাইছে, এই ভয়তে তেওঁলোকে পঞ্চায়ত পাতিব নিবিচাৰে আৰু সেইকাৰণে পঞ্চায়ত নপতাৰ ষড়যন্ত্ৰ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই পৰীক্ষাবিলাক বাতিল কৰিছে। পঞ্চায়ত নিৰ্বাচনক লৈ আপোনালোকে ইতিমধ্যে সাংগঠনিকভাৱে আপোনালোক কিমান দূৰ প্ৰস্তুত হৈছে বা পঞ্চায়ত নিৰ্বাচনক লৈ আপোনালোকে কিমান দূৰ, যিহেতু আমি এটা বছৰ আগৰ পৰা প্ৰস্তুতি চলাই আছিলোঁ। আমি সম্পূৰ্ণৰূপে প্ৰস্তুত। আমি প্ৰতিটো পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডত আমি মিটিং কৰিছোঁ। প্ৰতিটো ৱাৰ্ডৰ পৰা আমি আমাৰ যিহেতু পঞ্চায়ত নিৰ্বাচন ৱাৰ্ড মেম্বাৰৰ কেণ্ডিডেট নাথাকে, তথাপি আমাৰ সমৰ্থিত আমাৰ কেণ্ডিডেট আমাৰ ৰেডি আছিলে, AP মেম্বাৰ ৰেডি আছিল, JPC মেম্বাৰ ৰেডি আছিল। গতিকে আমি সম্পূৰ্ণৰূপে আমি প্ৰস্তুত আছিলোঁ আৰু নিৰ্বাচনৰ কাৰণে সাজু আছিলোঁ। কিন্তু বিজেপিৰ তৎপৰতা আমি দেখাও নাই, ফিল্ডতো দেখা নাই আৰু সেইকাৰণে গম পোৱা যায় যে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন পাতিব মানে বিচৰা নাই আৰু ষড়যন্ত্ৰ কৰিছে তেওঁলোক। ধন্যবাদ জ্ঞাপন কৰিছোঁ কলিতা ডাঙৰীয়া, আপুনি আমাক এইখিনি সময় প্ৰদান কৰাৰ বাবে বহু ব্যস্ততাৰ মাজতো। ঠিক আছে, থেংক ইউ, ধন্যবাদ। এয়া আছিলে কংগ্ৰেছ নেতা ৰাতুল কলিতাৰ তেখেতৰ সামাজিক মাধ্যমত তেখেতে পঞ্চায়ত নিৰ্বাচনক লৈ তেখেতে যি গুৰুত্বপূৰ্ণ এক অভিযোগ উত্থাপিত কৰিছিলে সেই সম্পৰ্কে তেখেতে পলিটিকেল বাৰ্তাৰ দৰ্শকৰ সন্মুখত তেখেতে স্পষ্টীকৰণ তেখেতে প্ৰকাশ কৰিলে। পলিটিকেল বাৰ্তাৰ এই মুহূৰ্তত পলিটিকেল বাৰ্তাৰ পৰা মই গিয়াছুদ্দিন আহমেদে বিদায় মাগিছোঁ। পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ বা বাতৰি আপোনালোকক প্ৰদান কৰাৰ বাবে আমি সদায় প্ৰস্তুত। ধন্যবাদ।